হুজাই ৰেল ষ্টেচনত আৰক্ষীয়ে হেৰইনসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক। হুজাই ৰেল ষ্টেচনত আৰক্ষীৰ অভিযানত নামনিমুৱা মৰিয়নি এক্সপ্ৰেছত হেৰইনসহ গ্ৰেপ্তাৰ এটা সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰীটো ঢেকিয়াজুলিৰ জাকিৰ ইছলাম। কোন কোন আছিলে তোমাৰ লগত আৰু ক'ৰ পৰা আনিছিলা? ক'ত দিব আছিলা? ক'ত দিব আছিলা? নগাঁও কাক দিব আছিলা? কিমান টকাত আনিছিলা? এইটো কিমান টকাত আনিছিলা? তোমাক কোনে দি গৈছিলে তোমাক? নাগামনি। তুমি কিহত আনিছিলা এইটো? বেগত ভৰি। ট্ৰেইনত আনিছিলা? তুমি ক'ত নামিব আছিলা? আগত কিমানবাৰ এনেদৰে অনা নিয়া কৰিছা? এইটো লৈ দুবাৰ। দেউতাৰ নাম কি? জব্দ 10টা চাবোনৰ বাকচত 131 গ্ৰাম হেৰইন। পূৰ্বেও ড্ৰাগছ সৰবৰাহ কৰাৰ কথাও স্বীকাৰ। হেৰইনখিনি ডিমাপুৰৰ পৰা আনিছিল আৰু নগাঁৱলৈ নিয়াৰ চলাইছিল চেষ্টা। ধৃত জাকিৰ ইছলামক লৈ নগাঁৱত চলিছে হুজাই আৰক্ষীৰ অভিযান। আজি এটা আমি আমাৰ মাননীয় SP ছাৰৰ নিৰ্দেশত এটা অভিযান চলাওক, ড্ৰাগছ বিৰোধী অভিযান চলাওক আৰু আমি এজন ব্যক্তি জাকিৰ ইছলাম son of Mohammad Abdul Qasim, ভিলেজ ঢেকিয়াজুলি, প্ৰফেচাৰ কলনী ঢেকিয়াজুলি PS ডিষ্ট্ৰিক্ট শোণিতপুৰ কাৰ্ড কৰোঁ এখন আমাৰ যিখন মৰিয়নি এক্সপ্ৰেছ ট্ৰেইন আছিলে তাৰ পৰা আৰু তেওঁৰ চাহপুতি চাৰ্জ কৰা তেওঁৰ লগত থকা পিকৰ পৰা আমি 10টা সন্দেহজনক হিৰইনৰ 7 পিচ পাওঁ আৰু টোটেল ৱেইট আমি 131.19 গ্ৰাম সন্দেহজনক হিৰইন পাওঁ আৰু লগে লগে আমি তেওঁক আটক কৰোঁ আৰু আজি এটা গোচৰ ৰুজু কৰা হ'ব আৰু তেওঁক অহাকালি মহামান্যতা প্ৰেৰণ কৰা হ'ব। কিমান টকা পাব? প্ৰায় 12-13 লাখ টকাৰ মূল্যৰ ড্ৰাগছখিনি অনুমানিক মূল্য হ'ব। ব্যুৰো ৰিপৰ্ট SN India 24।